এই মুহূৰ্তত দ্বিতীয় শ্ৰেণীৰ প্ৰতিজন দৰ্শকক দিব লৈছো এটা চাঞ্চল্যকৰ খবৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় সেনাবাহিনীৰ হেলিকপ্টাৰ। চাপৰৰ ধান খেতিৰ মাজত জৰুৰীভাৱে অৱতৰণ ভাৰতীয় সেনাবাহিনীৰ হেলিকপ্টাৰ। কাৰিকৰী বিজুতিৰ ফলতে জৰুৰীভাৱে অৱতৰণ কৰে সেনাবাহিনীৰ হেলিকপ্টাৰখন। আৰু হেলিকপ্টাৰ জৰুৰী অৱতৰণৰ পিছতে লোকে লোকাৰণ্য হৈ পৰে চাপৰৰ বিৰছা মুণ্ডা ষ্টেডিয়ামৰ সন্মুখভাগত। আৰু আনহাতে চাপৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰু আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় সেনাবাহিনীৰ হেলিকপ্টাৰ। চাপৰ ধান খেতিৰ মাজত জৰুৰীভাৱে অৱতৰণ ভাৰতীয় সেনাবাহিনীৰ হেলিকপ্টাৰ। কাৰিকৰী বিজুতিৰ ফলতে জৰুৰীভাৱে অৱতৰণ কৰে সেনাবাহিনীৰ হেলিকপ্টাৰখন। আৰু হেলিকপ্টাৰ জৰুৰী অৱতৰণৰ পিছতে লোকে লোকাৰণ্য হৈ পৰে চাপৰৰ বিৰছা মুণ্ডা ষ্টেডিয়ামৰ সন্মুখভাগত। আৰু চাপৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। আজি চাপৰ চাহ বাগানত তথা বিৰছা মুণ্ডা ষ্টেডিয়ামৰ কাষতে আজি বায়ু সেনা হেলিকপ্টাৰে আজি 10 মিনিট ধৰি ইয়াত ঘূৰিছে। ঘূৰাৰ পাছতে আজি চাপৰ চাহ বাগানৰ খেতিপথাৰত আজি লেণ্ডিং কৰিছে। আৰু তাতে কিবা টেকনিকেল অসুবিধা হৈছে চাগে, সেইটো কাৰণে আজি ইয়াত চাপৰ চাহ বাগান বাগিচাৰ মাজতে আজি লেণ্ডিং কৰিছে। আৰু ইয়াত দেখিব পাইছোঁ আমি সেনাবাহিনী যিবিলাকে আছে এয়াৰ ফ'ৰ্চৰ 7জন আজি দেখিবলৈ পাইছোঁ মানুহ। তাতে আজি কিবা টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে আজি ইয়াত লেণ্ডিং হৈছে। আৰু আমি অবাক হৈছিলোঁ যে আজি এনেকৈ ধৰণৰ হেলিকপ্টাৰ কিয় লেণ্ডিং কৰিলে। গতিকে আমি পিছতহে আহি পেলাই গম পালোঁ যে ইয়াত টেকনিকেলি প্ৰব্লেম হোৱাৰ কাৰণে আজি ইয়াত লেণ্ডিং কৰিছে বুলি আমি গম পাওঁ। মোটামুটি আমি দেখিলোঁ দুপাক ঘূৰিলে 10 মিনিটমান পূৰা ঘূৰি আজি চাপৰ চাহ বাগানত এই লেণ্ডিংটো হ'ল। কিয় যান্ত্ৰিক বিজুতি আছিল? হয়, তেনেকৈ টেকনিকেল প্ৰব্লেম বুলি দেখাই আছে, সিহঁতে চেক কৰি আছে। আৰু ইতিমধ্যে দেখিবলৈ পাইছোঁ আমাৰ ওচৰৰে মেজিষ্ট্ৰেট আহি পেলাই ইয়াত উপস্থিত হৈছে আৰু পুলিচ প্ৰশাসনো উপস্থিত হৈছে। আৰু অসুবিধাবিলাক অলপ সিহঁতে আলোচনা কৰিব আৰু আমি এইটো খবৰ পাইছোঁ।